নমস্কাৰ ৰাতিপুৱাৰ চাকাপৰ হৈতে মই চন্দ্ৰালীয়ে লাৰ্ণিত চন্দ্ৰালীলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি ভাদ মাহৰ 4 তাৰিখ আৰু আগষ্ট মাহৰ আজি হ'ল 21 তাৰিখ। আজিৰ দিনটো বিশেষত্ব অনুষ্ঠানত আমি আলোচনা কৰিম আজিৰ দিনটো বিশেষ কৰি তোলা কাৰণটো। আজি হ'ল গণেশ গগৈ স্মৃতি দিৱস আৰু তেখেতৰ স্মৃতি দিৱস উপলক্ষে মই লৈ আহিছোঁ তেখেতৰ জীৱনী আপোনাৰ ওচৰলৈ। গতিকে ভিডিঅ'টো শেষলৈ চাব, লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলত নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো আহক বেছি দেৰি নকৰাকৈ আমি গণেশ গগৈ দেৱৰ বিষয়ে কিছু কথা জানি লওঁ। অসমীয়া সাহিত্য জগতৰ অন্যতম ৰোমান্টিক কবি আছিল গণেশ গগৈ। তেখেত এজন কবি হোৱাৰ উপৰিও সুৰকাৰ, নাট্যকাৰ, অভিনেতা আৰু ফুটবল খেলুৱৈ হিচাপেও জনাজাত আছিল। তেখেতৰ 1934 চনত প্ৰকাশ পোৱা পাপৰি নামৰ কবিতাখনে তেখেতক ৰোমান্টিক কবিতাৰ ধাৰা আৰম্ভ কৰিবলৈ আগবঢ়াই লৈ গৈছিল অসমীয়া সাহিত্য জগতলৈ। এইখন কিতাপে পৰিপ্ৰেক্ষিতত তেখেতক পাপৰি কবি উপাধিও প্ৰদান কৰে। এইজনা ব্যক্তিৰ জন্ম হৈছিল 1907 চনৰ 28 ডিচেম্বৰৰ যোৰহাট জিলাত। তেখেতৰ পিতৃ কনক চন্দ্ৰ গগৈ। গণেশ গগৈদেৱে যোৰহাট চৰকাৰী উচ্চতৰ বিদ্যালয়ৰ পৰা মেট্ৰিকুলেশ্যন উত্তীৰ্ণ কৰি কটন মহাবিদ্যালয়ত নাম লগায় আৰু তেওঁ আছিল লখিমপুৰ জিলাৰ প্ৰথমজন গ্ৰেজুৱেট। আৰু ইয়াৰ পিছত তেখেতে 1927 চনত কলিকতালৈ গৈ ৰিপন কলেজত নাম লগায় আৰু পিছত বন্ধু আনন্দ চন্দ্ৰ বৰুৱাৰ অনুৰোধত বেনাৰস হিন্দু কলেজলৈ যায়। বিংশ শতিকাৰ প্ৰথম ভাগত কলিকতাত হোৱা সাংস্কৃতিক জাগৰণে তেখেতৰ অসমতো এক নাট্য আন্দোলনৰ কৰিবলৈ অৰিহণা যোগাইছিল। তেখেতে আনন্দ চন্দ্ৰ বৰুৱাৰ লগ লাগি যোৰহাটত বাণী সন্মিলন প্ৰতিষ্ঠা কৰে। 1929 চনত তেখেতে যোৰহাট থিয়েটাৰত যোগ দি অভিনয় কৰা আৰম্ভ কৰে আৰু এই সময়ছোৱাত তেখেতে কেইবাখনো নাট ৰচনা কৰিছিল। জেৰেঙাৰ সতী, শুকুনিৰ প্ৰতিশোধ, কাশ্মীৰ কুমাৰী, লাচিত, দক্ষ যজ্ঞ, সীতাৰ বনবাস, কুৰি শতিকা, কমলা কুঁৱৰী ইত্যাদি। তেখেতে ৰচনা কৰা কবিতা পুথিসমূহ হ'ল পাপৰি, স্বপ্নভংগ, ৰূপজ্যোতি, নাৱৰীয়া, বৰাগী। ইয়াৰ উপৰিও তেখেতে বাঁহী, আবাহন, ঘৰ জেউতি, দৈনিক বাতৰি, 9 জোন আদিত লিখা মেলাও কৰিছিল আৰু পিছলৈ ৰূপজ্যোতি নামৰ কিতাপ এখন তেখেতে প্ৰকাশ কৰি উলিয়ায়। গীতিমালা নামৰ গ্ৰন্থখনতো তেখেতে গানবোৰ লিপিবদ্ধ কৰিছিল। অসম চৰকাৰে 1909 চনৰ পৰাই গণেশ গগৈ স্মৃতিত গণেশ গগৈ বঁটা প্ৰদান কৰি আহিছে। গণেশ গগৈ জীৱন সুৰভি নামৰ এখন তথ্যচিত্ৰ তেখেতৰ জীৱন আৰু কৰ্মাৱলী বিষয়ক সামৰি নিৰ্মাণ কৰা হৈছে আৰু এই তথ্যচিত্ৰখন ঢাকাত অনুষ্ঠিত 2007 চনত দক্ষিণ এছিয়ান চলচ্চিত্ৰ মহোৎসৱলৈ আনুষ্ঠানিকভাৱে নিৰ্বাচিত কৰা হৈছিল। গণেশ গগৈ কবিতা কানন নামে এখন উদ্যান অসমৰ যোৰহাট নগৰৰ মাজমজিয়াত মুকলি কৰা হৈছিলে। আৰু এইজনা ব্যক্তিয়ে অসমীয়া সাহিত্য জগতলৈ, অসমীয়া কবিতালৈ ইমানখিনি বৰঙণি আগবঢ়াই থৈ গৈছে যে তেখেতৰ কবিতা, তেখেতৰ লিখনিয়ে অসমীয়া সমাজত যুগ যুগ ধৰি থাকি যাব। আৰু অৱশেষত 1938 চনত মাত্ৰ 30 বছৰ বয়সতে আগষ্ট মাহৰ 21 তাৰিখটোত অৰ্থাৎ আজিৰ দিনটোত তেখেতে মৃত্যুক আঁকোৱালি লৈছিলে। গতিকে আজিৰ দিনটোৰ বিশেষত্বৰ জৰিয়তে আমি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আৰু আজিৰ দিনটোৰ বিশেষত্ব অনুষ্ঠানটো মই চন্দ্ৰালীয়ে ইয়াতে সামৰিলোঁ। কাইলৈ পুনৰ লগ পাম, তেতিয়ালৈ ভালে থাকিব, কুশলে থাকিব। ধন্যবাদ। হেভ এ নাইচ ডে। থেংকছ ফৰ ৱাটছিং।